গুড ইভিনিং বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি মই দেখুৱাইছোঁ মোৰ মাকৈ খেতি। আজি হাঁহ মুৰ্গী ছাগলীৰ বাহিৰে অলপ মাকৈ খেতিৰ বিষয়ে কৈছোঁ। এইটো চাওক, মোৰ মাকৈ খেতি। ইয়াত প্ৰায় 3 বিঘামান আছে। এইবোৰ চব গছ, সিহঁতৰ এতিয়া প্ৰায় ফুল অহা সময় হৈছে। গতিকে ইতিমধ্যে আপোনালোকে বহুতে মাকৈ খেতি কৰিছে চাগে। গতিকে মই এটা নতুন বস্তু দেখাব ওলাইছোঁ। এই চাওক, এডাল মাকৈ গছ। এই চাওক, এটা বিশেষ ধৰণৰ পোকে ইয়াত খাইছে। এতিয়া ফুল অহা বয়স হৈছে, এতিয়া পোকে আক্ৰান্ত কৰিছে। বেছি নহয়, 2এডাল গছত কৰা দেখা গৈছে। বাকী গছবোৰ চব ঠিকে আছে এতিয়া। গতিকে এডালৰ পৰা যাতে আন এডালত বেছিকৈ বিয়পি নাযায়, তাৰ কাৰণে কীটনাশক দৰৱ আজি ইউজ কৰি আছে। চব দুজনে মাৰি আছে। গছবোৰ যথেষ্ট ওখ, গতিকে দেখি পোৱা নাই। বহুত ওখ হৈ গৈছে মানুহতকৈ ন। এতিয়া পানী আৰু অলপ পৰি গ'লে ভাল হ'ব। 3 লাইন লৈ ল'লে হ'ল ন। 3 লাইন 4 লাইন উঠাই মাৰিলে ওপৰত গোটেই মখা পাই যাব। খেতিডৰা লাগাতকৈ বেছি ওখ হৈ গৈছে। আৰু চব গছৰ চেহেৰা ভিতৰত আৰু ওখ হৈ গৈছে। সিহঁতে ঔষধ মাৰি আছে, মানুহে দেখা পোৱা নাই। সোমাই দিছোঁ ভিতৰলৈ। চব ফুল আহিব হৈছে গছৰে, লেংবিলাক বহলবিলাক। চব কিমান ওখ, প্ৰায় এডাল 6 ফুট হৈ যাব লাগে হাইট। বহুত দীঘল লাইন আছে। তলৰ পৰা দেখুৱাই দিছোঁ এয়া চব। বেলেগ একো ধৰণৰ ইয়াত বেমাৰ আজাৰ দেখা পোৱা নাই, আৰু চেহেৰাও ঠিকে আছে। আপোনালোকে যিবিলাকে মাকৈ খেতি কৰি পাইছে, কেনে হৈছে কমেণ্ট কৰি জনাব। স্প্ৰে কৰিছে, দেখি পোৱা নাই খেতি। যিহেতু হাঁহ মুৰ্গীৰ কাৰণে ইয়াৰ দানাটো বহুত ভাল, ছাগলীৰ কাৰণে। আছিলে হাইট চাপ, আপোনালোকে অনুমান কৰিব পাৰিব কিমান হাইট হৈছে। গতিকে বন্ধুসকল, আপোনালোকে যদি মাকৈ খেতি কৰিছে, এইখিনি সময়ত পাৰিলে ঔষধ মাৰি দিব। গতিকে ফল অহাৰ সময় হ'ব, আৰু তেতিয়া কোনো ধৰণৰ ফলবোৰ নষ্ট নহয়। নহ'লে ফলত যিহেতু পোক নালাগে, গছবোৰ কাটি দিলে, এনেকুৱা ঠাইত গছবোৰ যেতিয়া কাটি দিব, গছডাল ভাঙি যাব। গতিকে ফলটো সম্পূৰ্ণৰূপে পূৰঠ নহ'ব, আৰু কিছু লোকচান হ'ব। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা সৰু সুৰা কিছুমান ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম।
গতিকে ধন্যবাদ। আৰু খেতিৰ দ্বাৰা কেনেকুৱা হৈছে জনাব।